মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ তোমালোকৰ পৰিৱেশ পাঠ্যপুথিৰ পাঠ নম্বৰ 2 পাঠটিৰ নাম হৈছে উৎসৱ। আমি জানো আমাৰ অসমত বিভিন্ন জনগোষ্ঠীৰ লোক বাস কৰে। এই ভিন ভিন জনগোষ্ঠীসমূহে নানা উৎসৱ পালন কৰে। আমাৰ অসমত থকা কিছু জনগোষ্ঠী হ'ল যেনে বড়ো, চাহ জনগোষ্ঠী, দেউৰী, তিৱা, সোণোৱাল কছাৰী, কাৰ্বি আদি। আমাৰ ইয়াত তলত কেইখনমান ছবি দিয়া হৈছে। এই ছবিবিলাক তোমালোকৰ কিছুমান ছবি হয়তো চিনাকি নহয়নে? গতিকে আমাক ইয়াত দিয়া হৈছে তোমালোকে পালন কৰা কিছুমান উৎসৱৰ নাম লিখা। অৰ্থাৎ তোমালোকৰ অঞ্চলত পালন কৰা কেইটামান উৎসৱ 4-5টামান উৎসৱৰ নাম ইয়াত তোমালোকে লিখিবা। বিহু হৈছে অসমৰ জাতীয় উৎসৱ। অসমৰ সকলো জাতি, ধৰ্ম, ভাষাৰ লোকে বিহু পালন কৰে। খেতি-বাতিৰ লগত জড়িত বাবে বিহুক কৃষিভিত্তিক উৎসৱ বুলি কোৱা হয়। বিহু তিনিটা: বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু। চ'তৰ শেষৰ দিনাখনৰ পৰা বহাগ বিহু আৰম্ভ হয়। এই বিহুৰ প্ৰথম দিনা গৰু বিহু। সেইদিনা গৰুৰ গাত মাহ হালধি ঘঁহি মাখিয়তী দীঘলতিৰ পাতেৰে কোবাই পুখুৰী বা নদীৰ পাৰলৈ নি গা ধুৱাই গাত লাও বেঙেনা আদি আগবঢ়াই সিহঁতৰ শ্ৰীবৃদ্ধি কামনা কৰা হয়। লগতে আমি কওঁ, লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা। অৰ্থাৎ আমি গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰোঁ। গধূলি নতুন পঘাৰে গৰু বন্ধা হয়। ধূনা চাকি জ্বলাই নতুন বিচনীৰে বিচি ধোঁৱা দিয়া হয়। তাৰ পিছৰ দিনাখন অৰ্থাৎ দ্বিতীয় দিনাৰ পৰা মানুহ বিহু। বিহুত আমি বিহুৱান লওঁ আৰু আনকো দিওঁ। সৰুৱে ডাঙৰক সেৱা জনাই আশীৰ্বাদ লওঁ। তদুপৰি হুঁচৰিৰ দল গৃহস্থৰ ঘৰে ঘৰে গৈ ঢোল, পেঁপা, গগনাৰ সুমধুৰ সুৰ তুলি হুঁচৰি গাই গৃহস্থৰ মংগল কামনা কৰে। এনেকৈ ৰং ৰহস্য আৰু উলহ মালহেৰে পালন কৰা হয় বাবে এই বিহুক ৰঙালী বিহু বোলা হয়। গৰু বিহুৰ দিনাৰ পৰা আৰম্ভ কৰি এই বিহু 7 দিনলৈ চলে। তাৰ পিছত আহিন মাহৰ শেষৰ দিনা কাতি বিহু পালন কৰা হয়। সেইদিনা পথাৰ সেউজীয়া হৈ থাকে। সেই সময়ত পথাৰ সেউজীয়া হৈ থাকে। এই বিহুত গধূলি পৰত পদূলি আৰু খেতি পথাৰত চাকি বন্তি জ্বলোৱা হয়। চোতালৰ তুলসীৰ তলত বন্তি জ্বলাই লখিমীক ভঁৰাললৈ অহা বাট দেখুওৱা হয়। আকাশ বন্তি জ্বলাই লখিমী আগমনৰ আভাস দিয়া হয়। এই সময়ত মানুহৰ অভাৱ অনাটন বেছি হয় বাবে এই বিহুক কঙালী বিহুও বোলে। আনহাতে পুহ মাহৰ সংক্ৰান্তিৰ দিনা মাঘ বিহু পালন কৰা হয়। পথাৰৰ সোণ বৰণীয়া লখিমী আহি মানুহৰ ভঁৰাল উপচি থাকে বাবে এই সময়ত দুখীয়া লোকৰো অভাৱ গুচে। সকলোৰে খাদ্য উভয় নদী হয়। সেয়েহে এই বিহুক ভোগালী বিহু বোলে। অৰ্থাৎ এই বিহুত আমি ভোগ বেছিকৈ কৰোঁ। এই বিহুত উৰুকাৰ নিশা সমূহীয়াকৈ ভোজ ভাত খাই পিছদিনা ৰাতিপুৱা গা ধুই মেজি, ভেলাঘৰ আদি জ্বলাই অগ্নিক সেৱা কৰে। তদুপৰি গুৰু ভকতক মাতি আনি নানা তৰহৰ পিঠা, লাড়ু, দৈ, চিৰা, সান্দহ আদি খুৱাই আশীৰ্বাদ লয়। ম'হ যুঁজ, কুকুৰা যুঁজ, কড়ি খেল, দবা খেল আদি অনুষ্ঠিত কৰি ভোগালী বিহুৰ ৰং চৰোৱা হয়। আজি আমি ইমান পৰে আমাৰ অসমৰ জাতীয় উৎসৱ আৰু অসমৰ নানা জনজাতিৰ বিষয়ে আমি জানিব পাৰিলোঁ। ইয়াৰ পিছৰ অংশত আলোচনাত আমাৰ ভাৰতৰ কেইটামান প্ৰধান উৎসৱৰ বিষয়ে আলোচনা কৰা হ'ব। পৰৱৰ্তী অংশখিনি আমি ইয়াৰ পিছৰ ভিডিঅ'ত আলোচনা কৰিবলৈ চেষ্টা কৰিম। আজিলৈ আলোচনা ইমানতে সামৰিছোঁ। ধন্যবাদ।